নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাহপাতত লগা মহৰ কাৰণে আপোনালোকে কি দৰৱ ব্যৱহাৰ কৰিব। বন্ধুসকল, যোৱা বছৰ যিহেতু ইনোভা দৰৱত কেমিকেল ওলোৱাৰ কাৰণে ইনোভা দৰৱটো বাগানত সম্পূৰ্ণৰূপে নিষেধ কৰি দিয়া হৈ গ'ল। সেই বন্ধুসকল, আপোনালোকে হয়তো বহুতবাৰ যি টি দৰৱ মাৰিছে, কিন্তু এসপ্তাহ নাযায় আকৌ এসপ্তাহৰ পাছতে আকৌ মহটো লাগিবলৈ আৰম্ভ কৰে। ইয়াত দেখিছেনে বন্ধুসকল, এইটো পাতৰ ছিজন আহিয়ে গ'ল। পাতটোৰ প্ৰথম ওলাওঁতে ইয়াত দেখিছেনে গোটেই মহে বৰবাদ কৰি দিছে। একবাৰ যদি এনেদৰে গোটেই পাতবোৰ মহে খাই দিয়ে, আকৌ নতুন পাত ওলাবলৈ আকৌ একমাহমান লাগি যায়। আপোনালোকৰ প্ৰথম পাতটো আকৌ এমাহমানৰ পাছতে ওলাই যায় আৰু গছজোপাও বহুতো ৰখাই দিয়ে আৰু তাৰ তাৰমানে পটককৈ পাতটো আহিবলৈ টান পায়। এয়া দেখিছেনে বন্ধুসকল, প্ৰথম কলিটো ওলাওঁতেই মহে পাতৰ ৰসটো খাই দিলে। পাতৰ ৰসটো খাই দিয়াৰ পাছতে পাতখিলা এনেদৰে মৰহি পেলাই শুকাই গৈছে। এই মহটো বাগানৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে আগতে যিটো ইনোভা নামৰ দৰৱটো আছিলে, ইনোভা নামৰ দৰৱটো একমাহমানৰ কাৰণে একবাৰ মাৰি দিলে একো টেনশ্যন নাথাকে, মহ এমাহৰ কাৰণে নাহেই। কিন্তু যোৱা বছৰ বোৰ্ডে কেইটামান দৰৱ নিষিদ্ধ কৰি দিলে কেমিকেল ওলোৱাৰ কাৰণে। সেই দৰৱসমূহৰ ভিতৰত ইনোভাও এটা আছিলে। সেইকাৰণে ইনোভাটো বাগানত মাৰিবৰ কাৰণে সম্পূৰ্ণৰূপে নিষেধ হৈ গ'ল। ইয়াৰ পাছতে বন্ধুসকল, বজাৰত বহুকেইটা মহৰ দৰৱ আহিলে, যিবোৰ মহৰ দৰৱ 15 দিন নাযায় আকৌ মহ লাগিবলৈ আৰম্ভ কৰে আৰু আমাৰ পইচাও এক্সট্ৰা খৰচ হৈ যায় আৰু বাগানৰ খেতিডোখৰৰ পৰা আমি সিমান লাভান্বিত হ'বলৈ সক্ষম নহওঁ। কাৰণ বাৰে বাৰে দৰৱ মাৰি থাকিলে দৰৱৰ দামবোৰ বহুত আৰু সেইকাৰণে পাতৰ দামটো নাথাকিলে বাগানৰ খেতিৰ পৰা যথেষ্ট লোকচানেই হয়গৈ। বন্ধুসকল, ইয়াৰ কাৰণে আজি আপোনালোকৰ মাজলৈ দুটা দৰৱ লৈ আহিছোঁ, যিটো দুটা দৰৱ ইনোভা দৰৱৰ নিচিনাকৈ কাম কৰে আৰু একবাৰ ব্যৱহাৰ কৰাৰ পাছত প্ৰায় 20 দিনমান বা 25 দিনমানৰ কাৰণে মহটো দূৰত কৰি ৰাখে। বন্ধুসকল, এই দৰৱসমূহৰ ভিতৰত প্ৰথম দৰৱটো আছিলে ইমেজ। বন্ধুসকল, এই দৰৱটো ভুজিয়াত আহে আৰু ইয়াৰ দামটো হৈছিলে 100 গ্ৰামত 250 টকা লয়। কিন্তু ইয়াৰ 15 দিনমান যায়ই, কিন্তু ইয়াৰ উপৰিও আৰু এটা দৰৱ আছে, যিটো দৰৱে আপোনালোকৰ বাগানডোখৰ ধুনীয়া কৰি ৰাখে আৰু 20 দিন 25 দিনমানৰ কাৰণে ধুনীয়াকৈ মহটো আঁতৰাই ৰাখে। ইয়াৰ উপৰি এই দৰৱটো কি হৈ যায় বন্ধুসকল, আপোনালোকে ভিটামিনৰ লগতো মিক্স কৰি পেলাই মাৰিব পাৰে। কিছুমান দৰৱ আছে যিটো ভিটামিনৰ লগত মাৰিব পাৰে বুলি কয়, কিন্তু ভিটামিনৰ লগত মাৰি দিলে কি হৈ যায়, মহটো নাযায়। ইয়াৰ ভিতৰত অন্য এটা দৰৱ আছিলে মন এক্স ছুপাৰ এফেক্স। বন্ধুসকল, এই দৰৱটো এটা অৰ্গেনিক দৰৱ হয় আৰু এই দৰৱটো ব্যৱহাৰ কৰিলে আপোনালোকৰ 25 দিনমানৰ কাৰণে আপোনালোকৰ বাগানডোখৰ মহৰবোৰৰ পৰা বচাই ৰাখিব পাৰে। ইয়াৰ 1 লিটাৰ 1800 টকা লেখা আছে, কিন্তু বজাৰত আপোনালোকে এইটো 1400 টকামানত পাই যায়। আৰু বন্ধুসকল, এই দৰৱটো বিশেষতা কি, 200 লিটাৰত একদম কম পৰিমাণৰ দিলেই হৈ যায় 70 ml। ইয়াৰ যদি অভাৰ ড'জো দিয়া হয় তেতিয়াহ'লে মহবোৰ নাযায়। মই প্ৰথমতে কিনোতে কি হৈ যায়, এপোৱামান দি দিছিলোঁ, এপোৱামান দি দিওঁতে কি হৈ যায়, মহবোৰ নগ'ল। তাৰপাছত আকৌ সোধা বচা কৰাত গম পালোঁ যে ইয়াৰ 200 লিটাৰত আপোনালোকে 70 ml ব্যৱহাৰ কৰিব লাগে। তাৰপাছত মই 70 ml ব্যৱহাৰ কৰিলোঁ। 70 ml ব্যৱহাৰ কৰাৰ পাছত 25 দিনমানৰ কাৰণে মহটো সম্পূৰ্ণৰূপে বাগানডোখৰ নাহে আৰু বাগানৰ পাতবোৰ ধুনীয়া হৈ থাকে আৰু বাগানৰ পাতবোৰৰ পৰা ধুনীয়া দাম এটা পাবলৈ সক্ষম হওঁ। বন্ধুসকল, চাহপাতৰ এই সৰু ভিডিঅ'টো এটা বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।